District Matidia, we could have done long back. That is our fault. So it is a low-hanging fruit. Fatafat 50 times land revenue loilo, koba 350 toka 700 toka hobo, manukhenik patta di dio. Aji jodi bhal revenue circular rayoti সকলে মাটিৰ পট্টা পাই যায়, their life will be changed immediately. They will be the owner of 5-10 crores of property owner হৈ যাব আৰু এইখিনি original মানুহ. These are the people long back, তাত জাতি ধৰ্ম বৰ্ণ সোৱাৰ কোনো কথা নাই, we can just give them. Clear? Exonia পট্টা যিসকলে hereditary বাস কৰি আছে, who are legitimately in the Exonia পট্টা, বিচাৰি উলিয়াই তেওঁলোকৰ পৰা এপ্লিকেশ্যন লৈ settle it. মই মিছন বসুন্ধৰাটোত এটা কথা মই এক্সপেক্ট কৰিম, ইয়াত কোনো জেনাৰেশ্যনৰ কথা নাই, ইয়াত কোনো অৰ্গেনাইজ ল্যান্ড এনক্ৰোচমেন্টৰ কথা নাই. এই 3.5 লাখ মানুহক ভূমিৰ অধিকাৰ দিয়াটো, which is just the অত্যন্ত লো হ্যাঙ্গিং ফ্ৰুট. ইয়াত কোনো মণ্ডল নালাগে, কোনো লাট মণ্ডল নালাগে, একো নালাগে. সার্কেল অফিসার জানে গোটেইখিনিৰ লগত সংযোগ স্থাপন কৰি মাটি আনি পেলাই দি দিলে হল. আৰু এনেকে প্ৰচাৰ কৰিব লাগে যে ইয়াত দালালৰ কোনো ৰোল নাই, নহলে আকৌ তাত ওলাব যে মই কৰি দিম তোৰ কামটো. So it should be done unifiedly, transparently, without involvement of any middleman. This is the सबसे जितु मिशन बसुंधरार low hanging fruit আছে. Clear? Exonia পট্টা যিসকলে hereditary বাস কৰি আছে, who are legitimately in the Exonia পট্টা, বিচাৰি উলিয়াই তেওঁলোকৰ পৰা এপ্লিকেশ্যন লৈ settle it. 3 নম্বৰ, Exonia পট্টাত মই আছো কিন্তু মই লিগেলি নাই, মই বেলেগৰ মাটিত বহি আছো. বেলেগ মানে 50 বছৰ পট্টাদাৰো আমি বিচাৰি নাপাওঁ. সেই মাটিখিনি আপোনালোকে তুৰন্ত গভৰ্ণমেণ্ট কৰি দিয়ক. গভৰ্ণমেণ্ট কৰাত অসুবিধা এইটো এই কাৰণে নাই, অৰিজিনেল পট্টাদাৰে যেতিয়া আমাক ল্যান্ডটো বেলেগক দি দিলে, that means he violated the norms of annual patta. সেইকাৰণে by a single order all circle officer can make those land government land, and once it is a government land, আজি বহি থকা মানুহজন যদি খিলঞ্জিয়া হয়, তেওঁৰ পৰা এখন এপ্লিকেশ্যন লৈ নেক্সট SDLC তেওঁক মেডি পট্টা কৰি দিয়ে. অকণমান প্ৰসেস but not very tough. Tea plantation, it is a এটোটো কোনো কথাই নাই, খুব বেছি 150 200 500 এপ্লিকেশ্যন আহিব, আপোনালোকে এটো ফটক কৰি দিয়ক 30 বিঘা, but not in forest land, we don't have right. VGR PGR you exercise that restraint, that this criteria has to be fulfilled. ST হ'ব লাগিব, SC হ'ব লাগিব, refugee হ'ব লাগিব, displacementor মানুহ হ'ব লাগিব, তেওঁলোকক কৰি দিও. সরকারি ভূমির পট্টা, এটা আপোনালোকে জানে যে বহুত আমাৰ গাঁৱত মানুহ বহি আছে, বহুত কালৰ পৰা বহি আছে. মিশন বসুন্ধৰাটোত আমি আইসোলেটেড গভর্নমেন্ট ল্যান্ড রেগুলারাইজ কৰা কথা কোৱা নাই. এই ডিফারেন্সটো মনত ৰাখিব. যি গাঁও হিচাপে বাস কৰি আছে for 3 generation, the tribal has a very unique position in this mission Basundhara period. After that নহয়, during this mission Basundhara period they will be entitled for 50 bighas of land. উজনি অসম আৰু উত্তৰ অসমত আমাৰ বহুত খিলঞ্জিয়াল যুৱকে চাহ খেতি কৰিছে. ফৰেষ্টৰ যিসকলে চাহ খেতি কৰিছে তেওঁলোকক আমি পট্টা দিব নোৱাৰো, because we cannot do it. But revenue landত যিসকলে স্পেশাল প্লান্টেশন কৰিছে অসমীয়া উদ্যমী যুৱ ল'ৰা, তেওঁলোকক আপোনালোকে এইবাৰে পট্টা দি শেষ কৰি দিয়ক. up to 30 bighas of land we can give পট্টা. যদি দুজন ফ্যামিলিটো দুজন বিবাহযোগ্য ব্যক্তি আছে বা বিয়া কৰাইছে, দুজনক সেপাৰেট মেল দুজন ভাইক ককায়েকক কাউন্ট কৰি 60 বিঘা দি পেলাই আপোনালোকে লেঠাটো মাৰি দিও. মিশন বসুন্ধৰা টুৰ লগে লগে আমি মিশন বসুন্ধৰা 1 ৰ সেৱা কেইটাও আমি প্ৰচাৰ কৰিম. ৰাইজে যাতে RTPS
জৰিয়তে আবেদন কৰিব পাৰে আৰু সেই কেটা সেৱাও আমি ডিসপোজ কৰি গৈ থাকিম ফাৰ্স্ট অফ অল মাটিৰ খাজানা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ যেটো ভূমিকা সেই ভূমিকাটো আমি নোহোৱা কৰিব খুজিছো because intermediary in government system is not appreciated in this ease of doing kind of environment মৌজাদাৰক আমি বেলেগ কাম দিম এতিয়াও খাজানাৰ এটা কমিশন আমি তেওঁলোকক দি থাকিম বাট মাটিৰ খাজানা মানুহে অনলাইন যোগে ই-গ্ৰাছত পে কৰিব মই কম্পিউটাৰাইজ পোৰ্টেলটো মই চাব পৰা নাই আইদাৰ মোৰ কিমান খাজানা লিষ্টত উলাই থাকিব লাগিব আৰু নহলে মই যেতিয়া ৰিকোয়াৰমেন্টটো পঠাম সার্কেল অফিসারে মোক রেসপন্স কৰিব লাগিব যে মোৰ ইমান টকা খাজানা সো এতিয়া আমি ই-গ্ৰাছত খাজানা লম যাতে আমেৰিকাত থকা অসমীয়া মানুহজনেও খাজানা দিব পাৰে বসুন্ধৰা 1 and 2 will go but these will be now part of your system হেকাৰণে ই-গ্ৰাছত ল্যান্ড ৰেভিনিউ কালেক্ট কৰা আমাৰ বাবে ইম্পৰ্টেন্ট আৰু I am sure that they will switch off the manual mode অৰ্থাৎ মৌজাদাৰে কালেকশন কৰাটো এতিয়াৰ পৰা নহব it has been switched off so collection has to be on online mode notice আমি পঠাব লাগিব in online mode যে আপোনাৰ খাজানা পেন্ডিং হৈ আছে আমি will send notice to the people also but আমাৰ land খাজানাটো মাটিৰ খাজানাটো আমি অনলাইন লোৱা এতিয়াৰ পৰা আমি আৰম্ভ কৰিম সেকেন্ড এটা আমাৰ খুব ডাঙৰ আমাৰ কাম হল যে বহুত সময়ত ম্যানুয়াল স্টাম্প নথকাৰ কাৰণে মানুহে প্ৰপাৰ্টি ৰেজিস্টাৰ কৰিব নোৱাৰে আজি ইয়াতে সাব ৰেজিস্টাৰ সকল আছে ম্যানুয়াল স্টাম্প উইল সুইচ অফ বাই 31st মাৰ্চ কেইটামান দিন হাইব্ৰিড চলিব কিন্তু যি সকলে স্টাম্প বিক্ৰী কৰি আছিল খাজানা বিক্ৰী কৰি আছিল তেওঁলোকক আমি কি কৰিব পাৰিম উইল এক্সামিন দ্যাট ইস্যু বাট সকলো ডিসি সাব ৰেজিস্টাৰে মানুহক এনকাৰেজ কৰক যে আপোনালোকে থ্ৰু ই-স্টাম্পিং প্ৰপাৰ্টি ৰেজিস্টাৰ কৰক কেবিনেট হেজ এডভাইজ 4 থিংস সৰ অঞ্চলৰ ৰাইজে এই সুবিধা নাপাব কাৰণ ইকোলজিক্যালি আমি চাব লাগিব যে সৰত ভূমিৰ পট্টা দিয়াটো উচিত নে অনুচিত এক্সেপশন ইজ মাজুলী যেহেতু মাজুলী ইজ এ পার্মানেন্ট আইল্যান্ড যদি লখিমপুৰৰ ডিসিয়ে ভাবে যে কবু চাপৰিটোকো মই কৰিব লাগে ধেমাজি ডিসিয়ে ভাবে দিজ আৰ অফ পার্মানেন্ট নেচাৰ ইউ ক্যান সেন্ড প্রপোজাল বাট দিস মোমেন্ট no shore area will come under mission Basundhara 2 because of the ecological reason Brahmaputrot shore thoka usit ami land settlement dia usit onusit these are huge debate so we are not evicting anybody ami kaku usset koribo jua nai but at this moment ami kaku settlement to jabo dia nai so mission Basundhara 2 ei part to apnaloke minus